যোৱাকালি ভিডিঅ'টো ইমান মৰম দিয়াৰ বাবে বহুত বহুত ধন্যবাদ। পুনৰ এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু সকলোৱে এনেদৰে মোক সাপোৰ্ট কৰি যাব, মৰম দি যাব আৰু সদায় আপোনালোকৰ মাজলৈ মোৰ ধুনীয়া ধুনীয়া ভিডিঅ' আগবঢ়াই থাকিম। আৰু যোৱাকালি যেহেতু কৈছিলো আলহী আহিব, কোন আহিব কি কথা আপোনালোকক দেখাই থাকিম, কিন্তু কালি ভিডিঅ'টো কন্টিনিউ কৰিব নহ'লে, মানে কি হ'ল, আলহী আহাটো আহিলে কিন্তু আমাৰ ঘৰ আহি নাপালেহি, যিহেতু হাজবেণ্ড ডিউটিৰ পৰা অহা দেৰি হ'ল, সেয়েহে সি আনিব নোৱাৰিলে, পেহীহঁতৰ ঘৰলৈ গ'ল। আৰু আজি আহি আছে, কোন আহি আছে কি কথা আপোনালোকে কন্টিনিউ ভিডিঅ'টো চাই থাকক। আৰু যিহেতু গম পাইছে প্ৰকৃতিয়ে ইমান এটা ডাঙৰ বিধ্বংসী ৰূপ লৈছে, সকলোফালে পানী পানী পানী, কেৱল পানী, সেয়েহে আপোনালোক সকলো সাৱধানে থাকক, নিৰাপদ ঠাইত থাকক। আৰু অসম চৰকাৰক ধন্যবাদ জনাইছোঁ, যিহেতু তেওঁলোকে যিমান পাৰে সিমান সেই বানপানীৰ লগত মোকাবিলা কৰিবলৈ চেষ্টা কৰিছে। আৰু চৰকাৰে বা প্ৰশাসনে যাক দায়িত্ব দিছে তেওঁলোকৰ প্ৰতি এটাই অনুৰোধ, আপোনালোকে নিজৰ কামত গাফিলতি বা অৱহেলা নকৰিব। আপোনালোকৰ অকণমান অৱহেলাৰ কাৰণে বহুত মানুহৰ জীৱন শেষ হৈ যাব পাৰে। যিহেতু ভিডিঅ'সমূহত বা ছ'চিয়েল মিডিয়াত দেখি আছোঁ, নিউজত দেখি আছোঁ যে কোনোবা টিঙৰ ওপৰত, কোনোবা গছৰ ওপৰত, কোনোবা ভিতৰতে এনেদৰে মানে আবদ্ধ হৈ থাকিবলগীয়া হৈছে। আৰু যিহেতু এতিয়া আপোনাৰ বোকাখাটৰ পৰা এইফালে শিৱসাগৰ, যোৰহাট, নাজিৰা ঠাইত আনকালে বানপানী হোৱা আজিলৈকে শুনা নাই, হয়তো বহুত মানুহে শুনা নাই, এবাৰ প্ৰথম হৈছে। কিন্তু প্ৰকৃতিয়ে কিহৰ কাৰণে ইমান এটা ডাঙৰ বিধ্বংসী ৰূপ ধাৰণ কৰিছে সেইটো ক'বলৈ নাযাওঁ, কিন্তু যেনেদৰে তেওঁলোকে বা যেনেদৰে প্ৰকৃতিয়ে ৰূপ ধাৰণ কৰিছে তেনেদৰে আকৌ আৰম্ভও কৰিব ধুনীয়াকৈ। যিহেতু মানুহখিনিয়ে সকলো হেৰুৱাবলগীয়া হৈছে, তেওঁলোকৰ শূন্যৰ পৰা আৰম্ভ হ'ব। সেয়েহে মোৰ এই যি মানে দায়িত্বত আছে ব্যক্তিসকল, তেওঁলোকৰ প্ৰতি এটাই অনুৰোধ, আপোনালোকে ডিউটিত থকা সময়কণত অৱহেলা নকৰিব, নিজৰ দায়িত্ব সম্পূৰ্ণৰূপে পালন কৰি যাব। আৰু যিহেতু খাবলৈ বহুত বেছি মানুহখিনি দিগদাৰ হৈছে, যিহেতু দুৰ্যোগ ব্যৱস্থাপনাই যিমান পাৰে সহায় কৰি আছে। আৰু সেই ঠাইত মানে শিৱসাগৰ হেন ঠাইত তেনেদৰে বানপানীৰ লগত মোকাবিলা কৰিবলৈ আগৰ পৰা তেনেধৰণৰ ব্যৱস্থাপনা নাছিলে। এতিয়া যিমান পাৰে ৰাইজৰ লগতে মিলি, প্ৰশাসনৰ লগতে মিলি অসম চৰকাৰে যিমান পাৰে চেষ্টা কৰিছে। সেয়ে সকলো সাৱধানে থাকক, সকলো সুস্থ হৈ থাকক, নিৰাপদে থাকক। যিহেতু ভয় নকৰিব, সকলোখিনি সমাধান হ'ব, সকলোৱে ব্যৱস্থাপনা কৰি আছে। এয়াই ৰাইজৰ প্ৰতি মোৰ অনুৰোধ। আৰু যিসকল লোক দায়িত্বত আছে আপোনালোকে অৱহেলা নকৰিব প্লিজ, যিমান পাৰে সিমান ৰাইজক সহায় কৰিবলৈ চেষ্টা কৰক। আৰু ভিডিঅ'টো কণ্টিনিউ কৰি থাকক, চাই থাকক কোন আহি আছে আমাৰ ঘৰলৈ। আৰু আমাৰ গাঁৱতো বহুত বেছি পানী বাঢ়িছে এবাৰ, মানে ঘিলাধাৰী আৰু বৰঙা নদী, দুয়োখন নদীৰ মাথাউৰি যিহেতু খান্দি দিছিলে। আজি 5 বছৰমান ধৰি বানপানী হোৱা নাছিলে, কিন্তু এইবাৰ যিহেতু পানী নাছিলে, মানে 2-3 দিনৰ আগলৈকে পানী নাই, যিহেতু মানে কি হ'ল, খেতি কৰিবলৈও বেছি সময় নাই, এটা নিৰ্দিষ্ট সময়ত মানুহে যিহেতু ৰুব লাগে, তুলিব লাগে, নহয় জানো। কাৰণ সেয়েহে মানে কি হ'ল, মাথাউৰি অকণমান কোনোবাই খান্দি দিছিলে, তেওঁলোকৰ ভুলৰ কাৰণে এতিয়া পানী আহি গোটেই পথাৰত পানী, মানুহৰ চোতালত পানী। বৰ্তমানলৈকে মই গম পোৱাত মানুহৰ ঘৰৰ ভিতৰত পানী তেনেকৈ বেছিকৈ সোমোৱা নাই, কাৰোবাৰ সোমাইছে যদি অকণমান সোমাইছে, বাকী নিৰাপদে আছে সকলো। ময়ো নিৰাপদে আছোঁ, ছেফলি আছোঁ। আপোনালোকো সাৱধানে থাকক আৰু ভিডিঅ'টো কণ্টিনিউ কৰি থাকক। আৰু দুপৰীয়া সাজ ৰেডি কৰিবলৈ ভাবিলোঁ আজি টেঙামৰাকে আনো, টেঙামৰা দালিকণ খাই এনেও ভাল লাগে, মোৰ প্ৰিয়। আৰু দেখিছে নহয়, এই কচকেইজোপা যে ঘৰৰ পৰা দি পঠিয়াইছিলে, আৰু এনেদৰে পুলিকেইটা আনি তলতে লগাই থৈছিলোঁ, আৰু এতিয়া খাবলৈ ধুনীয়াকৈ হৈছে। আৰু এইজোপা চাওক ইমান ধুনীয়াকৈ লহপহকৈ বাঢ়ি আছে। টেঙামৰা লগত কঁঠাল গুটি কাৰ কাৰ প্ৰিয়। আৰু লগতে এইফালে দেখিছে তলত ইমানেই মচুন্দৰী ওলাই আছে, মই মচুন্দৰী চাটনিকণ খাই খুব ভাল পাওঁ। আপোনালোকে মচুন্দৰী কিহৰ লগত খাই ভাল পায় কমেণ্ট কৰি জনাবচোন। আৰু ফাইনেলি কালিৰ পৰা ৰৈ ৰৈ আমাৰ আহিবলগীয়া আলহী অৱশেষত আহি পাই গ'লহি। দেখিছে এইফালে মা, পেহী আৰু লগত আহিছে ৰিণিকি, মানে আমাৰ ভতিজা। আৰু কালি পেহীহঁতৰ লগত থাকিলে আৰু আজি পেহীৰ লগত আহিছে। যিহেতু আহি পাওঁতে সন্ধিয়াই হ'ল, চাহ খাই আৰু মা সোমালে ডাইৰেক্ট পাকঘৰত। আৰু মা আহিলে মোৰ অকণমান সুবিধাই হয়, মানে ৰন্ধা বঢ়া দায়িত্বটো তেওঁৰে লৈ লয়। আৰু টেষ্টি খানা তেওঁৰ হাতৰ খাবলৈ পালে আমাক আৰু বেলেগ একো নালাগে। আজিৰ খানাত স্পেচিয়েল আছে হাঁহৰ মাংসৰ লগত কোমোৰা আৰু লগতে বাহু মাছ। আৰু এইফালে দেখিছেনো পেহী, মা সকলোৱে মিলি আমি একেলগতে এসাঁজ খালোঁ। আৰু পেহাও আহিলে অকণমান দেৰিকৈ। আৰু এনেদৰে ঘৰৰ মানুহখিনিয়ে খুব কমেই আজিকালি খোৱা হয়, কাৰণ সকলোখিনি দূৰত দূৰত থকাই হয়। আৰু দেখিছেনো এইফালে নিৰামিষ খোৱাও আছে, যিহেতু আজি মঙলবাৰ আছিলে। মঙলবাৰত আমাৰ সখীও আছিলে, সি নিৰামিষ খায়, লগতে ৰিণিকি মানে ভতিজাই নাখায় হাঁহ। তেনেদৰে মিলাই মেলি সকলোৱে খোৱাকৈ বনাই এসাঁজ খালোঁ সকলোৱে লগে ভাগে। আৰু আমাৰ ফেমিলিৰ ভিডিঅ'খিনি চাই আপোনালোকে কেনেকুৱা পাইছে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। লগতে আমাৰ ফেমিলিটো কেনেকুৱা পায় আৰু আপোনালোকে ক'ৰ পৰা আমাৰ ভিডিঅ' চাই আছে কমেণ্ট কৰি জনাব। আৰু এইফালে দেখিছে নহয়, এয়া আমাৰ পেহা আৰু পেহী, খুব মৰমীয়াল দুইজনে। আচলতে ঘৰৰ মানুহখিনি লগ পালে ভিডিঅ' কৰিবলৈ থাকিয়ে যায়, কিছুমান ক্লিপ ল'বলৈ থাকিয়ে যায়। হ'লেও এনেদৰে টাইমটো আমি স্পেণ্ড কৰিলোঁ, আৰু মই এনেদৰে অকণমানি ভিডিঅ'টোত সাঁচি ৰাখিলোঁ। আৰু এইফালে সকলোৱে লগে ভাগে এসাঁজ তৃপ্তিৰে খাই আছে, মায়ে মই খাম শেষত, যিহেতু পেহা আৰু পেহী যাবগৈ। এতিয়া বাজিছে 1:30 আৰু আমি কথা পাতি আছোঁ কেতিয়াবাই চাবৰি। মই ইয়াত 2টা বজাত এতিয়া বহি আছোঁ। এতিয়া চাহকণ খাওঁ লাগিলে তামোল খাবলৈ পাম নাই।
এফালে ৰাতি 2টা বাজিছে ঘৰ সংসাৰৰ কথা পাতি আছো দেখিছে এইফালে তামোলৰ পাক উঠাই লৈছে মাক পুতেক বোৱাৰীয়ে আৰু এইফালে ভতিজা গোটেইখিনি মিলি আজি ৰাতিটো আমি এনেদৰে পাৰ কৰিম চ' বাই বাই